যে মই যিখিনি মানুহক অন্তৰৰ পৰা সঁচাকৈ শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ আৰু মোৰ এটা সুকীয়া স্থান আছে, সেই স্থানটোৱেই হৈছে শিক্ষক সমাজ, শিক্ষক চাম। মই জীৱনত যদি কাৰোবাৰ ওচৰত উৰেটো জীৱন মই ঋণী হৈ থাকিম, সেই প্ৰথম স্থানটোৱে মোৰ শিক্ষাগুৰুসকল আৰু মোৰ শিক্ষক সমাজ। প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় জীৱনলৈকে মই যিসকল শিক্ষাগুৰুৰ অনবদ্য অৱদান অনবৰতে জীৱনত লৈ ফুৰোঁ, তাৰ ভিতৰত মোৰ প্ৰাথমিক বিদ্যালয়ৰ দুয়োগৰাকী শিক্ষক আজিও মোৰ চকুত সুকীয়া, একক, অনন্য আৰু অদ্বিতীয় হৈ জিলিকি আছে। এগৰাকী জীৱিত, আনগৰাকী কেতিয়াবাই ইহ সংসাৰ এৰি গুচি গৈছে, মানিক বৰা ছাৰ। মই আজি আপোনালোকৰ আগত সোঁৱৰণ কৰিছোঁ ছাৰক এই কাৰণেই যে আপোনালোক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। ছাৰৰ সেই বেতৰ কোপ, আচাৰেৰ কোপ মোৰ এতিয়াও মনত আছে। যদি মই সেইখিনি নাপালোহেঁতেন তেতিয়াহ'লে হয়তো মই মাইক্ৰফোনৰ সন্মুখত আপোনালোকৰ ওচৰত এনেকৈ কথা ক'ব পৰা মানুহ নহ'লোহেঁতেন। গতিকে এগৰাকী প্ৰাথমিক শিক্ষকৰ এজন মানুহ প্ৰতিষ্ঠা কৰাত কিমান অৱদান আছে মই বেলেগৰ উদাহৰণ ক'বলৈ নাযাওঁ, মই নিজে জানো, মই বুজি পাওঁ। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে মই অতি শ্ৰদ্ধা আৰু ভক্তি কৰা সমাজৰ মানুহখিনিৰ ভিতৰত এক নম্বৰতেই আছে শিক্ষক সমাজ। এতিয়া কথা হ'ল এই যে আপোনালোক আজি এনেকৈ ইমান এই ৰ'দত আহি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হৈ আপোনালোকে সমস্যাক লৈ একগোট হ'বলগীয়া হৈছে, এই পৰিৱেশটোতো হ'ব নালাগিছিল। বিগত 15 বছৰে তৰুণ গগৈ শাসনত থকাৰ সময়ত ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ কথা যিধৰণে তেওঁলোকৰ মুখত আখৈ ফুটা দি ফুটিছিল, ঠিক একেদৰেই এতিয়াৰ ৰাজ্য চৰকাৰখনৰ দিনতো তাৰ পৰিৱৰ্তন যে হোৱা নাই তাৰ প্ৰমাণ আপোনালোক ইয়াত পঢ়ি থকা এই শিক্ষক সমাজ। যদি সেই পৰিৱেশটোৰ পৰিৱৰ্তন হ'লহেঁতেন তেনেহ'লে আজি আপোনালোক এনেকৈ ইয়াত গোট খাবলগীয়া পৰিৱেশটো নহ'লহেঁতেন। চাওক, আমাৰ দুৰ্ভাগ্য সেইটোৱেই। মই খুব খোলাখুলিকৈ কথা কোৱা মানুহ, মই যিখিনি বুজি পাওঁ মই খোলাকৈ কওঁ, কাৰোবাৰ গাত লাগিব পাৰে, বেয়া নাপাব। আমাৰ শিক্ষক সমাজৰ যিখিনি দাবী, এইখিনি আপোনালোকে কেতিয়াও চৰকাৰৰ ওচৰত আজিৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ এই সময়খিনিত কেতিয়াও দাবী হিচাপে উত্থাপন কৰি থাকিবলগীয়া হ'ব নালাগিছিল। কাৰণ তেওঁলোকে বুজি পায় আটাইতকৈ যদি যোৱা 15-20 বছৰত আপুনি চাই চৰকাৰখনে কিহত গুৰুত্ব দিয়া বুলি কয়, 1 শিক্ষা, 2 স্বাস্থ্য। ৰাজ্যখনৰ এই দুয়োটা বিভাগতে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা বুলি কয় আৰু তাৰ পিছতহে আপুনি বৰকাপ্তানি বা ৰাস্তা ঘাটৰ কথা ক'ব পাৰে। শিক্ষা আৰু স্বাস্থ্য এই দুয়োটা দিশতে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা বুলি বিগত 20 বছৰৰ চৰকাৰবিলাকে কৈ আহিছে। কিন্তু তাৰ পিছতো আজি আপুনি মই তাৰ সুফল যিধৰণে অনুভৱ কৰিব পাৰিব লাগিছিল, দেখিব পাৰিব লাগিছিল, আপুনি মই পাইছোঁ নেকি, দেখিছোঁ নেকি? নাই দেখা। এই যিটো আমাক প্ৰতাৰণা কৰি থকা হৈছে, ইয়াৰ মূল বেমাৰটো আপোনালোকে কেনেকৈ ভাবে, কেনেকৈ বিশ্লেষণ কৰে মই নাজানো। মই নিজে মোৰ সামান্য জ্ঞান আৰু বুদ্ধিৰে মই যিখিনি ঢুকি পাওঁ, মোৰ মতে আপোনাৰ বেমাৰ হৈছে ভৰিৰ বুঢ়া আঙুলিত আৰু আমাৰ চৰকাৰবিলাকে ট্ৰিটমেণ্ট কৰি আছে মূৰৰ চুলিত। সেইকাৰণেই আজি আমাৰ এই বেমাৰৰ কোনো দিন চিকিৎসা আমি পোৱা নাই। যদি চিকিৎসা কৰিবই লাগে তেনেহ'লে আপুনি ভৰিৰ বুঢ়া আঙুলিত বেমাৰ হৈছে যেতিয়া বুঢ়া আঙুলিত আপুনি ট্ৰিটমেণ্ট কৰক। কিন্তু আমাৰ চৰকাৰবিলাকে কি কৰিছে, মূৰৰ চুলিত ট্ৰিটমেণ্ট কৰিছে। ক'ৰ পৰা ৰোগ নিৰাময় হ'ব? সেইকাৰণেই আজি আমাৰ ৰাজ্যখনত এই পৰিৱেশটো হৈ আছে। অৰাজকতা হৈছে শিক্ষাৰ খণ্ডখনত। আজি সিদ্ধাৰ্থ ভট্টাচাৰ্যই শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱা বৰ বেছিদিন হোৱা নাই। তাৰ আগত শিক্ষামন্ত্ৰী হিচাপে আমি যিসকলক পাইছিলোঁ, আপোনালোকে ইয়াত বহুত যিসকলে নতুন শিক্ষক আছে, যিসকলে নিযুক্তি পাইছিল, সেই শিক্ষক সমাজটোক বাদ দি যদি অকল ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক কৰিব বিচৰা যায়, কেনেকৈ চলিব সেইটো শিক্ষা বিভাগ? এইটোৱেই আমাৰ ডাঙৰ গণ্ডগোল। তেওঁলোকৰ ক্ষমতা থাকে কাৰণে তেওঁলোকে যি কৰিব বিচাৰে তাকেই কৰিবলৈ চায়। মই বৰ স্বভাৱেৰে যি ক'ব বিচাৰে তাকেই কৈ দিম আৰু তাৰপিছত আপুনি মই আমি হাহাকাৰ কৰোঁ। আমাৰ দুৰ্ভাগ্য তাতে। কিন্তু এতিয়া কথা হ'ল, মই ব্যক্তিগতভাৱে আকৌ আপোনালোকক কৈছোঁ,
এই শিক্ষক যি ধৰণে শিক্ষা ব্যৱস্থাটোৰ অপৰিহাৰ্য অংগ, ছাত্ৰ ছাত্ৰীৰ অপৰিহাৰ্য অংগ, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে লগা আন্তঃগাঁথনি, পাঠ্যপুথি সকলোবিলাক, বিদ্যালয়ৰ পৰিৱেশ সকলোখিনিত গুৰুত্ব দিবই লাগিব। গুণোৎসৱ পাতিছে, আপোনালোকে মোতকৈ বেছি ভালকৈ জানিব। গুণোৎসৱৰ ফল আপোনালোকে কি পাইছে? প্ৰথমবাৰৰ গুণোৎসৱত যিবিলাক বিদ্যালয়লৈ গৈ পৰ্যবেক্ষণ কৰাৰ পিছত যিবিলাক সমস্যাৰ কথা উত্থাপন কৰা হৈছিল, দ্বিতীয়বাৰ গুণোৎসৱ পতালৈকে সেইবিলাক সমস্যা হৈ থাকিল। কোনো ধৰণৰ সেইবিলাক সমস্যাৰ সমাধান কৰি নিদিলে। তাৰপিছত চৰকাৰে আকৌ ফিতাহী মাৰি মাৰি কৈ থাকে, গুণোৎসৱৰ জয়ঢোল বজাই থাকে। যদি তুমি গুণোৎসৱ পাতি চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ সঁচাকৈ উত্তৰণ কৰিব বিচাৰিছা, তেনেহ'লে তুমি প্ৰথমবাৰ গুণোৎসৱত যিবিলাক বিদ্যালয় সেই অধুন্নতিৰ মূল কাৰক হিচাপে চিহ্নিত কৰা হৈছিল, সেই কাৰকবিলাক এটা বছৰত সমস্যাবিলাকৰ সমাধান কৰিবৰ কাৰণে কি কৰিলা? যদি ফুটা কৰি এটাও দিয়া নাই, যদি এক বিন্দু তাত সহযোগিতা আগবঢ়োৱা নাই, তাৰপিছত আকৌ জয়ঢোল কোবৰ ক'ত যুক্তি? চলিব লাগে কাৰণে যদি চলি যায়, কৰিব লাগে কাৰণে যদি কিছুমান কাম কৰে, কেতিয়াও ঠিক নহ'ব। মই আপোনালোকক সেয়েহে কওঁ যে যেতিয়া অসমীয়াত যে সেই বাক্যশাৰী আছে, কেঁচুৱাই কান্দিলেহে কল পায়, এফালৰ পৰা চাব গ'লে যুক্তিৰে যদি আমি কওঁ ভুল। তুমি জন্ম দিছা যেতিয়া তুমি কান্দিবলৈ কিয় দিছা? তোমাৰ খুওৱাটো দৰকাৰ, দায়িত্ব। সেইফালৰ পৰা আমাৰ চৰকাৰৰ দায়িত্ব। আপোনালোকক চাকৰিত ৰাখিছে, যিখিনি সা সুবিধা দিব লাগে সেইখিনি দিব লাগিব। কিন্তু ইয়াৰ যিখিনি আপোনালোকে দাবী আজি ইয়াত উত্থাপন কৰিছে, ইয়াত যে বহুত শিক্ষকৰ, বেতন বঞ্চিত শিক্ষকৰ নিয়মীয়াকৰণৰ পৰা ধৰি প্ৰাপ্য দৰমহা নোপোৱালৈকে, প্ৰধান শিক্ষক নিযুক্তি নিদিয়ালৈকে, এই সকলোবিলাক পেঞ্চনৰ নীতিৰ পৰা ধৰি যিমানখিনি ইয়াত দাবী উত্থাপন কৰিছে, মই ওপৰৰ পৰা যেতিয়া আহি কাগজখন চাইছোঁ, ইয়াৰতো এটা দাবীওতো অযুক্তিকৰ নহয়। প্ৰত্যেকটো কথাইতো আপোনালোকৰ যুক্তি আছে। এই কথাখিনি পূৰণ কৰিবৰ কাৰণে আপোনালোকে কাৰ সহায় বিচাৰিছে? এখন খিলঞ্জীয়াৰ চৰকাৰ। এই চৰকাৰখনতো কোনো বাংলাদেশীয়ে চলোৱা নাই, আপোনালোকে তেওঁলোকৰ ওচৰত গৈ ভিক্ষা কৰিবলৈ। এখন খিলঞ্জীয়াৰ চৰকাৰ। তাৰপিছত আপোনালোকক সেই সহযোগিতাটো কিয় আগবঢ়োৱা নাই? গতিকে আপোনালোকে যৌথভাৱে লাগি আদায় কৰিব লাগিব। স্তব্ধ কৰি দিয়ক আপোনালোকৰ চৰকাৰৰ দৃষ্টি নিবদ্ধ কৰিবৰ কাৰণে আপোনালোকৰ প্ৰক্ৰিয়াটো। দেখিব তেওঁলোক বাধ্য হৈছে, বাধ্য কৰাব লাগিব। মূল কথা হ'ল বাধ্য কৰাব লাগিব। যি মন যায় তাকেই কৰিবলৈ দিব নোৱাৰি। এই এতিয়া যেনেকৈ ধৰক গোটেই ৰাজ্যখনৰ পৰিৱেশ বেলেগ হৈ গৈছে, তেওঁলোকে যি কৰিম বুলি ভাবিছে তাকেই কৰিবলৈ আগবাঢ়িছে। তেওঁলোকক সেইকাৰণে আমি কৈছোঁ, ইমান সহজ নহয়। ৰাইজৰ হাতত যিটো ক্ষমতা আছে, সেই ক্ষমতা ৰাইজে সদব্যৱহাৰ কৰিব লাগিব। তেওঁলোকক আমিয়ে নিৰ্বাচন কৰিছিলোঁ। যদি আমাৰ সেই ভোটেৰে নিৰ্বাচিত হৈ আপোনাক মোকেই যদি ব্যত্যাঘাত কৰে, বাৰে বাৰে যদি আপোনাক মোক প্ৰবঞ্চনা কৰে, তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আপোনাক মোক মাত্ৰ সময় লাগে। আমি সময়লৈ ৰ'ব লাগে। 5টা বছৰহে তেওঁলোকে সেই দম্ভ আৰু অহংকাৰেৰে। বিগত 20 বছৰৰ যদি আপুনি শিক্ষামন্ত্ৰীসকলৰ যিখিনি ভূমিকা, যিখিনি গুৰুত্ব আপুনি যদি চাই, দেখিব মই 2001 চনৰ পৰাই যদি কওঁ, ইমান আমাৰ দুৰ্ভাগ্য, ইমান মুখেৰে আমাৰ গুৰুত্ব দিয়া বুলি কয়, কিন্তু সেই একেই মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে যেতিয়া হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল, সেই সময়ত মই কাকো তলত পেলাবলৈ, কাকো ওপৰত উঠাবলৈ কথাটো কোৱা নাই। মোৰ মনলৈ অহাক মই কথা এটা কৈছোঁ। চৰকাৰৰ যে শিক্ষা বিভাগটোৰ প্ৰতি কি ধৰণৰ আন্তৰিকতা, কি ধৰণৰ গুৰুত্ব, মুখেৰে কয় যি ধৰণে, হাতে কামে কি কৰে, সেইটো প্ৰমাণ কৰিবৰ কাৰণে মই আপোনালোকক কৈছোঁ। সেই সময়ত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত শিক্ষা বিভাগৰ যিগৰাকী সংসদীয় সচিব নিযুক্ত কৰা হৈছিল, কাক দায়িত্ব দিয়া হৈছিল মনত পেলাওক আপোনালোকে। ৰেকিবুদ্দিন আহমেদক শিক্ষা সংসদীয় সচিব দায়িত্ব দিয়া হৈছিল। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ অনুপস্থিতিত, হিমন্ত বিশ্ব শৰ্মাৰ যদি তেতিয়াই সেই সময়ত কিবা কাৰণত বিসম্বাদৰ সেই তুংগত উঠাৰ সময়ত যদি তেওঁ কিবা কাৰণত শিক্ষা বিভাগটো এৰিলেহেঁতেন, অলপ দিনৰ কাৰণেও হয়তো যিটো গেপ গ'লহেঁতেন, সেই সময়তো বা তাৰ পৰৱৰ্তী সময়তো যদি আপুনি চাই,
কি প্ৰাথমিক শিক্ষাৰ পৰা কি বিশ্ববিদ্যালয় শিক্ষালৈকে সকলোৱে কথা পাতিবলগীয়া হ'লহেঁতেন, সকলোৱে চিন্তা কৰিবলগীয়া হ'লহেঁতেন ৰকিবউদ্দিন আহমেদৰ লগত। তাৰমানে গুৰুত্বটো তাতেই, চৰকাৰৰ গুৰুত্ব তাত। মই ৰকিবউদ্দিন আহমেদক হীন কৰি কথাটো কোৱা নাই, কিন্তু কি কংগ্ৰেছ চৰকাৰৰ তেতিয়া সেই ৭২জন বিধায়কৰ ভিতৰত শিক্ষা বিভাগ চম্ভালিব পৰাকৈ সংসদীয় সচিব নিযুক্ত কৰিব পৰা মানুহৰ কি অভাৱ আছিল। মনত পেলাওক আপোনালোকে সেই সময়ৰ বিধায়কবিলাকলৈ। বহুত যোগ্য আৰু দক্ষ বিধায়ক আছিল, কিন্তু দিয়া হোৱা নাছিল। অৰ্থাৎ ৰাজনৈতিক বিচাৰ বিশ্লেষণেৰে যেতিয়ালৈকে আমাৰ শিক্ষা বিভাগ পৰিচালিত হৈ থাকিব আমাৰ ৰাজ্যখনত, যেতিয়ালৈকে আমাৰ মুখ্যমন্ত্ৰীৰ পৰা ধৰি শিক্ষামন্ত্ৰীলৈকে সকলোৱে ৰাজনৈতিক হিচাপ নিকাচেৰে শিক্ষা বিভাগ পৰিচালনা কৰি থাকিব, তেতিয়ালৈকে শিক্ষক ছাত্ৰ সমাজৰ কাৰো কেতিয়াও উপকাৰ নহয় আপুনি মই ভবাৰ ধৰণে আমি আশা কৰিব নোৱাৰোঁ। সেইখিনি উদাৰতা লাগিব, সেইখিনি আন্তৰিকতা লাগিব আৰু সেইখিনি সততা লাগিব। দুৰ্ভাগ্যজনকভাৱে আপুনি পাইছে নেকি সেইখিনি আন্তৰিকতা আৰু সততা বিগত সময়ছোৱাত? এনেকুৱাও হৈছে কোনোবা শিক্ষামন্ত্ৰী জেললৈ গৈছে, কোনোবা শিক্ষামন্ত্ৰী আধাতেই শিক্ষা বিভাগৰ পৰা আঁতৰিবলগীয়া হৈছে, CBI তদন্তৰ মুখামুখি হৈছে। এখন ৰাজ্যত তেনেকুৱা হৈছে, কিন্তু আগতে তেনেকুৱা নাছিল। এটা সময় আছিল আমাৰ ৰাজ্যখনত দেৱকান্ত বৰুৱাৰ দৰে বৰেণ্য ব্যক্তি শিক্ষামন্ত্ৰী হৈছিল। আমাৰ ৰাজ্যখনত লক্ষ্যধৰ চৌধুৰীৰ দৰে বৰেণ্য ব্যক্তি শিক্ষামন্ত্ৰী হৈছিল। মই কোনোবা শিক্ষক সমাজৰ সভাত কৈছিলোঁ সেই কথাটো। আমাৰ দুৰ্ভাগ্য তাতেই যে যেতিয়ালৈকে আমি লক্ষ্যধৰ চৌধুৰীৰ নিচিনা বৰেণ্য শিক্ষাবিদক আমি শিক্ষামন্ত্ৰী হিচাপে পাই আছিলোঁ, তেতিয়ালৈকে আমাৰ ৰাজ্যখনৰ শিক্ষা বিভাগ ঠিকেই হৈ আছিল আৰু শিক্ষক ছাত্ৰ অভিভাৱক সকলোৰে মাজত সেই সম্পৰ্কটো অটুট আছিল। শিক্ষকসকলে সঁচা মানুহ তৈয়াৰ কৰিছিল আৰু চৰকাৰকো শিক্ষক সমাজে সমানেই সহযোগিতা দিছিল। কিন্তু তাৰ পৰৱৰ্তী সময়ত সেই পৰিৱেশটোৰ পৰা আমি বহুদূৰ আঁতৰি যাবলগীয়া হ'ল। তাৰ বেলেগ কাৰণ একো নাই, একমাত্ৰ মানসিকতাৰ কাৰণে সেইটো হ'ল। কিয় কৈছোঁ মই আপোনালোকক? দেৱকান্ত বৰুৱাৰ কথা মই বাদেই দিছোঁ। মই অকল যদি লক্ষ্যধৰ চৌধুৰীৰ কথাই আপোনালোকক কওঁ, মই নিজে যিখিনি শিক্ষামন্ত্ৰীক ব্যক্তিগতভাৱে এই মুহূৰ্তলৈকে বৰ্তমানৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈকে যদি কওঁ, যিসকলক মই দেখিছোঁ, সেইসকলৰ ভিতৰত আপোনালোকে কেনেকুৱা ভাবে নাজানো, মোৰ কিছু পৰিমাণে শিক্ষামন্ত্ৰী লগা গুণ দেখা মই যিজন মানুহক আজিও সন্মান কৰোঁ, সেই মানুহজনে আছিল বৃন্দাবন গোস্বামী। আৰু বৃন্দাবন গোস্বামীৰ পিছত যিবিলাক শিক্ষামন্ত্ৰী হৈছে, দুই একক মই সন্মান কৰোঁ, কিন্তু কিছুমানক দেখিলেতো মোৰ শিক্ষামন্ত্ৰী যেন নালাগেই। তেওঁলোক কিবা ডাকু, কিবা চম্বলৰ ডকাইতৰ নিচিনা লাগে। তেওঁলোকৰ কথা বতৰা চাল চলন সকলোতে মোৰ তেনেকুৱা লাগে। এজন শিক্ষামন্ত্ৰী হ'বলৈ হ'লে অন্ততঃ তেওঁ সেই ব্যক্তিত্ব থাকিব লাগিব, তেওঁ সেই মৰ্যাদাটো বুজি পাব লাগিব যে তেওঁ আন মন্ত্ৰী নহয়, তেওঁ শিক্ষামন্ত্ৰী। মই কিয় কৈছোঁ আপোনালোকক? সেই গুণ অন্ততঃ দেৱকান্ত বৰুৱাৰ গাত আছিল, সেই গুণ লক্ষ্যধৰ চৌধুৰীৰ গাত আছিল, সেই গুণ বৃন্দাবন গোস্বামীৰ গাত আছিল। কিছু পৰিমাণে থানেশ্বৰ বড়োৰ গাতো আছিল, কিছু পৰিমাণে শৰৎ বৰকটকীৰ গাতো আছিল। শৰৎ বৰকটকী নিজেই শিক্ষক, এজন প্ৰিন্সিপাল, স্বাভাৱিকতে আছিল। কিন্তু তুলনা কৰিলে মই শৰৎ বৰকটকীক মই বৃন্দাবন গোস্বামীৰ লগত একেটা শাৰীত থ'ব নোৱাৰোঁ। মই আপোনালোকক সঁচা কথা কৈছোঁ। বৃন্দাবন গোস্বামী কিমান সফল কিমান বিফল সেইটো সময়ে ক'ব, কিন্তু শিক্ষামন্ত্ৰী এজনৰ যিটো ব্যক্তিত্ব, শিক্ষকৰ কথা শুনাৰ যিখিনি মৰ্যাদা, অন্ততঃ বৃন্দাবন গোস্বামী তাৰ পৰা ভালৰি কথা নাছিল। আৰু তাৰ আগৰ পৰিৱেশটোতো আৰু বেলেগ। লক্ষ্যধৰ চৌধুৰীক এনেকুৱা এজন মানুহ আছিল যি নিজৰ সন্তানক জন্মদিনত উপহাৰ দিছিল কবিতা। যিটো কবিতা আপুনি ইয়াত থকা অজস্ৰজন শিক্ষকে পঢ়িছে, ময়ো পঢ়িছোঁ। অমৰজ্যোতি চৌধুৰীক জন্মদিনৰ উপহাৰ দিছিল সেইটো কবিতা, যিটো কবিতা আপুনি মই পাঠ্যপুথিত পঢ়িছিলোঁ পৰৱৰ্তী সময়ত। মই হ'ম গান্ধীজীৰ দৰে, মই হ'ম জৱাহৰলাল। সেই কবিতা মোৰ লক্ষ্য, সেই কবিতা অমৰজ্যোতি চৌধুৰীক লক্ষ্যধৰ চৌধুৰীয়ে জন্মদিনৰ উপহাৰ দিছিল। আৰু ককায়েকক সেই কবিতা উপহাৰ দিয়াৰ পিছত অমৰজ্যোতি চৌধুৰীৰ ভনীয়েকে দেউতাকক আপত্তি কৰিছিল, দেউতাক তুমি
দাদাক দিলা জন্মদিনৰ উপহাৰ কবিতা, মোক কিন্তু নিদিলা। আৰু তেতিয়া সিডোখৰ কবিতা লক্ষ্যধৰ চৌধুৰীয়ে লিখি দিছিল, মই হ'ম সৰোজিনী, সেইডোখৰ কবিতা। আৰু তাৰ পৰৱৰ্তী সময়ত আমাৰ দুৰ্ভাগ্য সেয়াই যে ক'ত লক্ষ্যধৰ চৌধুৰী, ক'ত দেৱকান্ত বৰুৱা, ক'ত বৃন্দাবন গোস্বামী, আৰু ক'ত একেখন অসমতে এনেকুৱা শিক্ষামন্ত্ৰী হ'ল যি নিজৰ সন্তানক জন্মদিনত 30 লাখ টকীয়া গাড়ী উপহাৰ দিছে। পাৰ্থক্যটো তাতেই, মানসিকতা তাতেই। এটা কবিতা উপহাৰ দিয়া মানুহ এইখন ৰাজ্যত শিক্ষামন্ত্ৰী হৈছিল, আৰু 27-30 লাখ টকীয়া গাড়ী উপহাৰ দিয়া, সন্তানক গাড়ী উপহাৰ দিয়া শিক্ষামন্ত্ৰীও এইখন ৰাজ্যত হ'ল পৰৱৰ্তী সময়ত। গতিকে আপুনি ভাবক, এই যিটো সমস্যা, এই সমস্যাটোৰ আপুনি বেলেগ বিশ্লেষণ কৰিব নালাগে, এই মানসিকতাটো আপুনি বিশ্লেষণ কৰিলে গম পাব যে মই কোৱা কথাটো কিমান শুদ্ধ সত্য। আটাইতকৈ গুৰুত্ব দিব লাগিছিল শিক্ষা বিভাগটোৱে প্ৰথম অৱস্থাত মোৰ দৃষ্টিত এই প্ৰাথমিক শিক্ষকসকলক, প্ৰাথমিক এই শিক্ষক ছাত্ৰ ছাত্ৰীক সকলোকে, য'ত ভেটি নিৰ্মাণ হয়, য'ত মেৰুদণ্ড তৈয়াৰ হয়, য'ত ৰাজহাড় নিৰ্মাণ হয়, সেই দিশটোক গুৰুত্বহীন কৰি আমি কি কৰিছোঁ? ইখনৰ পিছত সিখন বিশ্ববিদ্যালয় নিৰ্মাণৰ প্ৰতিযোগিতা কৰিছে প্ৰত্যেকখন চৰকাৰে। 2001 চনৰ পৰা 2015 চনলৈকে ৰাজ্যখনত বিশ্ববিদ্যালয়ৰ সংখ্যা কিমানখন হ'ল বুলি যদি মই আপোনালোককো সোধোঁ, ইয়াত কোনেও মোক সঠিক উত্তৰটো আপোনালোকেও দিব নোৱাৰে। শিক্ষক হ'লেও আপোনালোকে দিব নোৱাৰে, বেয়া নাপাব। বহুত হৈছে কিন্তু সেইটো আপোনালোকৰ দোষ নহয়। কিয়? কোন সময়ত কোন শিক্ষামন্ত্ৰীক ক'ত বিশ্ববিদ্যালয়ৰ কথা ঘোষণা কৰি দিয়ে এতিয়া কোনো গেৰাণ্টি নাই ৰাজ্যখনত, এনেকুৱা কথা। 2005 চনলৈকে আমাৰ ৰাজ্যখনত বিশ্ববিদ্যালয় আছিল 5খন। 2005 চনলৈকে 48 চনতে এই ভাৰতবৰ্ষ স্বাধীন হৈছে। 48 চনতে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰথমখন বিশ্ববিদ্যালয় হিচাপে স্থাপন হৈছিল। আৰু সেই 48 চনৰ পৰা 2005 চনলৈকে এই সুদীৰ্ঘ সময়ছোৱাত বিশ্ববিদ্যালয় আমাৰ তাত আছিল 5খন। মই এতিয়া আপোনালোকক কওঁ, 2005 চনলৈকে 5খন বিশ্ববিদ্যালয় থকা আমাৰ ৰাজ্যখনৰ যিখিনি মানুহ উচ্চ শিক্ষিত হৈছিল, সেই সময়ৰ যিটো আমাৰ মানসিক ষ্টেণ্ডাৰ্ড, মানসিক আমাৰ স্থিতি, এই 2005 চনৰ পৰা এতিয়া 2018 চন 19 চনলৈকে যদি মই কওঁ, বিশ্ববিদ্যালয়ৰ সংখ্যা আজিৰ দিনত আমাৰ ৰাজ্যখনত হ'লগৈ 24খন। 5খনৰ পৰা 24খন হ'লগৈ। চৰকাৰী বেচৰকাৰী সকলো ব্যক্তিগত খণ্ডত মিলি। এতিয়া মোক আপোনালোকে কওক, 5 চনৰ আগলৈকে 5খন বিশ্ববিদ্যালয় থকা আমাৰ ৰাজ্যখনৰ উচ্চ শিক্ষাৰ যিটো মান, আজি 24খন হোৱাৰ সময়ত একেবাৰে দ্ৰুতগতিত ক'ৰবাৰ পৰা ক'ৰবালৈ গুচি গৈছে, নে একেই আছে, নে বৰঞ্চ তললৈ নামিছে? এইটোৱেইটো কথা। মইতো আপোনালোকক কোৱা নাই, আপোনালোকে নিজেই কৈছে তললৈ নামিছে। তাৰমানে য'ত প্ৰাথমিক শিক্ষাটোক গুৰুত্বহীন কৰি পেলাই ওপৰত ক'ৰবাত তেওঁলোকে অকল চমক সৃষ্টি কৰিবৰ কাৰণে ইখনৰ পিছত সিখন মেডিকেল কলেজ আৰু বিশ্ববিদ্যালয়, ইঞ্জিনিয়াৰিং কলেজ বনোৱাৰ চেষ্টা কৰি গৈছে, প্ৰাথমিক শিক্ষা জহন্নামে গৈছে, তেওঁলোকৰ কোনো গাত লগা নাই। তাত তেওঁলোকে কেনেকৈ আমাৰ শিক্ষাৰ উন্নতি কৰিব, সামগ্ৰিক ভেটি কেনেকৈ নিৰ্মাণ কৰিব, বেমাৰ যদি হৈছে তোমাৰ য'ত তুমি তাত ট্ৰিটমেণ্ট কৰা। যিটো কথা মই কৈছোঁ, বুঢ়া আঙুলিত বেমাৰ হ'লে তাত ট্ৰিটমেণ্ট কৰিব লাগিব, চুলিত কৰিলে নহ'ব। আজি প্ৰত্যেকখন চৰকাৰৰ ক্ষেত্ৰত সেইটোৱেই হৈছে। আজি সমাজ নিৰ্মাণ কৰিছিল প্ৰাথমিক বিদ্যালয়, মানুহ সৃষ্টি কৰিছিল প্ৰাথমিক বিদ্যালয়। প্ৰাথমিক বিদ্যালয় বাদ দি আমি কিবা ভাবিব পাৰোঁ জানো? আজিৰ দিনত চাগে যতদূৰ সম্ভৱ ৰাজ্যখনত 42,000 মান প্ৰাথমিক বিদ্যালয় আছে। কিমান মান আছে? 42,000? 39 39,000 প্ৰাথমিক বিদ্যালয় আছে। এই প্ৰাথমিক আটাইতকৈ আমাৰ চৰকাৰৰ দায়িত্ব হ'ব লাগিছিল কি, যে য'ত মানুহ তৈয়াৰ কৰাৰ প্ৰথমটো কাৰখানা এই প্ৰাথমিক বিদ্যালয়, ইয়াত জড়িত হোৱা প্ৰত্যেকজন ব্যক্তিকে এটা সুখ স্বাচ্ছন্দ্য আৰু কোনো ধৰণৰ অভাৱ অভিযোগ নথকাকৈ তেওঁলোকক চৰকাৰে জীৱন নিৰ্বাহ কৰিবলৈ সুযোগ আৰু সুবিধা কৰি দিয়াটো। কোনোদিন তেওঁলোকে প্ৰতিবাদ, কোনোদিন আন্দোলন, কোনোদিন ৰাজপথলৈ ওলাই আহিবলগীয়া পৰিৱেশ যাতে তেওঁলোকৰ ক্ষেত্ৰত নহওক, সেই ব্যৱস্থাটো আমাৰ চৰকাৰে প্ৰথম আৰু পদক্ষেপ হিচাপে ল'ব লাগিছে।
কিয় আজিলৈকে কিয় লোৱা নহ'ল? ইমানবিলাক কথা কৈ থাকে, তাৰপিছত ক'ত গুৰুত্ব পাইছে? দুৰ্ভাগ্যজনকভাৱে এই ব্যৱস্থাটো বাহাল থকাৰ মোৰ দৃষ্টিত এটাই কাৰক, সেইটো হৈছে আমাৰ এই শিক্ষামন্ত্ৰীবিলাকৰ যিটো মানসিকতা, শিক্ষামন্ত্ৰীবিলাকৰ যিটো আন্তৰিকতা, যিটো সততা লাগে, সেইটোৰ তেওঁলোকৰ গাত নথকাটো ইয়াৰ একমাত্ৰ কাৰণ, বেলেগ কাৰণ একো নাই। এনেকুৱা মানুহে এতিয়া শিক্ষা বিভাগটো চলাইছে য'ত ৰাজহুৱাকৈ আনকি কলেজৰ অধ্যক্ষকো কুইজ সোধে শিক্ষামন্ত্ৰী, GSTৰ ফুল মিনিং সোধে। এনেকুৱা শিক্ষামন্ত্ৰী আছে। ৰাজহুৱাকে শিক্ষকক বাবা বুলি কয়, বাবা তই কচোন, এই টাইপত কথা কয়। এনেকুৱা শিক্ষামন্ত্ৰী যেতিয়া ৰাজ্যত শিক্ষক সমাজক প্ৰতিনিধিত্ব কৰি কথা কয় ৰাজহুৱাকৈ, সেইখন ৰাজ্যত আপুনি কেনেকৈ আপোনালোকৰ সমস্যাবিলাক তেওঁলোকে আন্তৰিকতাৰে গ্ৰহণ কৰে বুলি ভাবিব? কিন্তু এতিয়া কথা হ'ল, তেওঁলোকে নাভাবিলেও তেওঁলোকক ভাবিবলৈ বাধ্য কৰাব লাগিব, বেলেগ ৰাস্তা নাই। আমাৰ ৰাজ্যখনত যিহেতু আমি সকলো বস্তু আন্দোলন কৰি পাওঁ, আপোনালোকৰ ওচৰত মোৰ সেইটো এতিয়া অনুৰোধ যে বাধ্য কৰক। যেতিয়া আপোনালোকে প্ৰাপ্যখিনি পোৱা নাই, তেনেহ'লে তেওঁলোকক আপোনালোকে বাধ্য কৰক। এই আপোনালোক যেনেকৈ একত্ৰিত হৈ আছে, আপোনালোকৰ মাজত বিভাজন আনিবলৈ চৰকাৰে চেষ্টা কৰিব, হয়তো কৰিছেই কেতিয়াবা। আপোনালোকৰ মাজত কেনেকৈ বিভাজনৰ বীজ সিঁচি দিব পাৰি তাৰেই চেষ্টা কৰা যায়। কাৰণ একত্ৰিত হৈ থাকিলে কোনোবাই ভয় খায়, আৰু আপোনালোক সচেতন হ'ব লাগিব সেই ক্ষেত্ৰত যে আপোনালোকে কেতিয়াও তেওঁলোকে পতা যাতে চিটিকাত ভৰি নিদিয়ে। আপোনালোকৰ যেতিয়ালৈকে দাবীবিলাক পূৰণ নকৰে, আপোনালোকে বাধ্য কৰাব লাগিব, আৰু সেই বাধ্য কৰিবৰ কাৰণে আপোনালোক কিন্তু একগোট হৈ থাকিবই লাগিব। আৰু মই আপোনালোকক কওঁ যে আপোনালোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত মোৰ নিচিনা সাধাৰণ মানুহৰ যদি সামান্যতম সহায়ৰ প্ৰয়োজন হয়, মই বেলেগ টেলিভিশ্যন চেনেলৰ কথা নাজানো, বেলেগ বাতৰি কাকতৰ কথা মই নাজানো, আমাৰ প্ৰতিদিন গোষ্ঠীৰ প্ৰতিদিন কাকত আৰু টেলিভিশ্যন চেনেল আপোনালোকৰ লগত থাকিব। মই আপোনালোকৰ কথা যেতিয়াই আপোনালোকৰ প্ৰয়োজন হয়, আপোনালোকৰ লগত আমি থিয় হ'ম। মই ব্যক্তিগতভাৱে মই থিয় হ'ম। মই কিয় কৈছোঁ, এই যে আমাৰ আগৰ এগৰাকী শিক্ষামন্ত্ৰীয়ে কৈছিল যে আমাৰ ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাটো শিক্ষক কেন্দ্ৰিক হেনো, আৰু তেওঁ সেই শিক্ষক কেন্দ্ৰিক শিক্ষা ব্যৱস্থাৰ পৰা তেওঁ পৰিৱৰ্তন কৰিব বিচাৰিছে ছাত্ৰ ছাত্ৰী কেন্দ্ৰিকলৈ। মোৰ প্ৰশ্নটো তাতেই, এজন শিক্ষামন্ত্ৰীয়ে যেতিয়া শিক্ষা ব্যৱস্থাটো শিক্ষক কেন্দ্ৰিক বুলি ভাবি তেওঁ ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক কৰিব বিচাৰে, তেওঁ তাতেই ভুলটো কৰিছে। এখন ৰাজ্যৰ শিক্ষামন্ত্ৰী হৈ তেওঁ বুজা উচিত যে শিক্ষা বিভাগ এটা চলাইছে, আৰু সেই শিক্ষা বিভাগটো চলাবলৈ গৈ তেওঁ যদি ভাবিছে যে অকল ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক কৰি শিক্ষা বিভাগ চলাম, এইটো ভুল। শিক্ষা বিভাগ চলাবলৈ হ'লে মই ভাবোঁ যিধৰণে শিক্ষকক গুৰুত্ব দিব লাগিব, সমানেই ছাত্ৰ ছাত্ৰীক গুৰুত্ব দিব লাগিব, সমানে আন্তঃগাঁথনিক গুৰুত্ব দিব লাগিব, সমানে পাঠ্যপুথিক গুৰুত্ব দিব লাগিব, আৰু সমানেই গুৰুত্ব দিব লাগিব অভিভাৱকসকলক। এই পাঁচটা উপাদানক বাদ দি কেতিয়াও শিক্ষা ব্যৱস্থা চলিব নোৱাৰে। আজি এখন বিদ্যালয় পৰিচালনা কৰিবৰ কাৰণে অকল কি শিক্ষকেই যথেষ্ট নেকি? তাত অভিভাৱকৰ কি দায়িত্ব নাথাকিব? আন্তঃগাঁথনিৰ কথাটো তাত নাহিব? ছাত্ৰ ছাত্ৰীৰ ভূমিকাটো কি তাত নাহিব? তাৰপিছত কিয় আমাৰ শিক্ষামন্ত্ৰীৰ মুখত আমি সেই বাক্য শুনিবলৈ পাওঁ? মই তেতিয়াও আপত্তি কৰিছিলোঁ যেতিয়া শিক্ষামন্ত্ৰীৰ মুখত সেই বক্তব্য আমি ৰাজহুৱাকৈ শুনিছিলোঁ। ছাত্ৰ ছাত্ৰীক কেন্দ্ৰিক কৰিব বিচাৰিছে।